বন্ধুসকল কি খবৰ আপোনালোকৰ আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আৰু আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি ব্লগৰ মাজলৈ মোৰ ইউটিউব চেনেলটোৰ মাজলৈ আৰু মই লিপিকা আজি বহু দিনৰ মূৰত এটি ভিডিও দিম বুলি আগবঢ়াইছো ভাবিছো আপোনালোকৰ বাবে কিয়নো একিদিন গা বৰ এটা ভাল নাছিলে সেই কাৰণে ভিডিও বনোৱা হোৱা নাছিলে এটা ভিডিও বনাই থৈ দিছো কিন্তু হিটো এলাহৰ বাবে এডিট কৰা হোৱাগে নাই শাওনৰ মাহৰ শেষৰটো সোমবাৰ আৰু সোমবাৰৰ ব্ৰত পালা মানুহ হয়তো বহুতেই আছে বিশেষকৈ যুৱতীসকলে বা মহিলাসকলেটো পালেই আৰু গতিকে আজি যেহেতু শাওনৰ মাহৰ শেষৰটো সোমবাৰ গতিকে ভাবিছো আজি মা আৰু মই আমাৰ ঘৰৰ ওচৰতে বুলি একেবাৰে ওচৰতে অকমান দূৰ যাব লাগে বাৰু ৱাকিং ডিস্টেন্স বুলি ক'ব পাৰে হিমানতে আমাৰ ফালে এটা শিৱ মন্দিৰ আছে গতিকে ভাবিছো মায়ে ৰাতিপুৱা হৰাই দিলে আমাৰ ঘৰৰ থাপনাত আৰু এতিয়া মা আৰু মই যাবলৈ ওলাইছো মানে ৰেডি হৈছো সেই শিৱ মন্দিৰটোৰ তাত যাবলৈ শিৱ মন্দিৰত গৈ এনেও ভাল লাগে বিশেষকৈ যেতিয়া ব্ৰত ৰখা হয় মই পিছে ব্ৰত ৰখা নাই মোৰ মায়ে ব্ৰত ৰাখিছে কিন্তু মই এতিয়ালৈকে একো খোৱা নাই যেতিয়া মন্দিৰৰ পৰা আহিম মন্দিৰৰ পৰা অহাৰ পাছত মই খাম যেহেতু মোৰ গেষ্ট্ৰিক খুব বেছি সেই গতিকে মই ব্ৰত বোলা বস্তুটো ইমানকৈ ৰাখোঁ কিন্তু খুব কম আৰু শাওনৰ মাহত মাত্ৰ এটা সোমবাৰে মই ব্ৰত পালিছো কিন্তু মায়ে গোটেইখিনি পালিছে গোটেইকেইটা সোমবাৰ পালিছে গতিকে বেলেগ একো নাই এতিয়া আগবাঢ়ি যাওঁ মানে ৰেডিটো হৈছোৱেই গতিকে মা আৰু মই এতিয়া মন্দিৰলৈ আগবাঢ়ো আপোনালোকে যদি মোৰ চেনেলটোত নতুন আৰু যদিহে চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু নিশ্চয় সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব যাতে মোৰ নেক্সট ভিডিঅ'সমূহৰ আপডেটসমূহ মানে মই দিয়াৰ লগে লগে আপলোড দিয়াৰ লগে লগে আপোনালোকে ভিডিঅ'সমূহ পাই যায় তো এতিয়া আমি মা আৰু মই গৈ আছো এয়া শৰাইৰ সামগ্ৰী আৰু লগতে ছাতিটো লৈছো বতৰ যেহেতু ডাৱৰীয়া হৈ আছে আৰু বৰষুণ হয়তো দিব পাৰে সেই কাৰণে মানে ছাতিটো লৈ লৈছো বৰষুণ নিদিলেও ৰ'দটো দিব তেতিয়া ছাতিয়ে প্ৰটেকশ্যন কৰিব আকৌ গতিকে এতিয়া গৈ আছো মা আৰু মই বাকি ৰাস্তাটোতো দেখুৱাব লগা বিশেষ একো নাই খালি মিঠাই ল'ব লাগিব শৰাইত দিবৰ কাৰণে তো দোকানখনত সোমাই যদি দোকানখন খোলা আছে মিঠাই খুলিব লাগে এতিয়া যেহেতু 9টা বাজিল 10টাই বাজিলে আৰু তাৰ পাছতে যদি খুলিছে দোকানখন তেতিয়াহ'লে মিঠাই লৈ লওঁ আৰু তাৰ পাছত ডাইৰেক্ট লগ পাম মন্দিৰত ঠিক আছে ফাইনেলি আমি মন্দিৰ আহি পালো মানুহ কিছু আছে মন্দিৰত আৰু যিহেতু আজি শাওনৰ শেষৰটো সোমবাৰ আৰু সেই কাৰণে মন্দিৰটোত মানুহ বহুতখিনি আছে চাওচোন কিমানখিনি আপোনালোকক দেখুৱাব পাৰো বহুতেই ভিৰ আছে মানুহৰ দেখিছে আমি আগতে চাকি বন্তি জ্বলাই লৈ সেৱা কৰি লওঁ তাৰ পাছত আপোনালোকক পৰিৱেশটো দেখুৱাই আছো কাৰণ খুব দৌৰাদৌৰিকৈ যাব লগা হ'ল আচলতে এতিয়া মই গৈ আছো জুৰোডত যাব লগা হ'ল মাক তাৰপৰে মন্দিৰৰ পৰা সিফালে ঘৰলৈ যাবলৈ দিলোঁ আৰু এতিয়া মই বাছত আছো এইখিনি হৈছে বেলতলা চাৰিআলি চ'
সো দেউতাই ফোন কৰি দিছিলে মানে গৈ পালোনে নাই বাছত উঠিলোনে নাই সুধিবৰ কাৰণে আৰু মা ঘৰ গৈ পালে সেইকাৰণে দেউতাই ফোন কৰিছিলে জনাবৰ কাৰণে আৰু এতিয়াতো বাছত আছোঁ বাছখন আগবাঢ়াই নে আগত বেলেগ বাছ আছে গতিকে চাওঁ কেইটা বাজে তো প্ৰথমতে ভাবিছিলোঁ ঘৰলৈ গৈ তাৰ পৰা আকৌ ৰেডি হৈ পেলাই ভাত পানী কিবা এটা খাই লৈ ইয়ালৈ আহিম কিন্তু নহ'ল সময়ৰ নাটনি হোৱাৰ বাবে দৌৰাদৌৰিকৈ মই বাহিৰে আহিব লগা হ'ল একো খোৱা নাই এতিয়ালৈকে প্ৰসাদ খালোঁ অৱশ্যে অকণমান মুখত দিছোঁ প্ৰসাদ তো এতিয়া যাম জু ৰোডৰ গতি অসম প্ৰকাশনত যাম মানে চিন্তামণি প্ৰকাশনত যাম গতিকে আৰু চ' মই এতিয়া আহি পালোঁ গতি অসমৰ কাৰ্যালয় বাছৰ পৰা নামিলোঁ আমি এতিয়া গতি অসমৰ কাৰ্যালয়লৈ গৈ আছোঁ ফাইনেলি আহি পালোঁ মই গতি অসমৰ কাৰ্যালয় গতিকে এতিয়া কামখিনি কৰি লওঁ তাৰপাছত ওলাই যাম কাম হৈ গ'ল আৰু এয়া কিতাপ ল'লোঁ আৰু এতিয়া যাম ঘৰলৈকে ডাইৰেক্ট বহুত দেৰি হৈছে গতিকে ফাইনেলি শেষত ঘৰ আহি পালোঁ এতিয়া খুব ভাগৰ লাগিছে আৰু আজিৰ ভিডিঅ'টি আছিল ইমানেই খুব দৌৰাদৌৰিকৈ যাব লগা হ'ল আৰু সেইবাবে মাজৰখিনি ভিডিঅ' আচলতে কৰা নহ'ল মন্দিৰৰ পৰা ওলাই অহা আৰু মন্দিৰত খুব বেছি ভিডিঅ' কৰা নহ'ল খুব দৌৰাদৌৰি হ'লগৈ টাইমটো সেইটো কাৰণে আৰু মন্দিৰৰ চৌপাশৰ যিটো ভিডিঅ' সেই ভিডিঅ'টো মোৰ আগৰ এটা ভিডিঅ' যিটো শিৱৰাত্ৰিৰ ভিডিঅ' বনাইছিলোঁ ভ্লগটোত তাত মন্দিৰৰ চৌপাশটো সুন্দৰকৈ দেখুওৱা হৈছিলেই মই আই বাটনত লিংকটো দি দিম আপোনালোকে যদিহে চোৱা নাই সেই লিংকত গৈ চাব পাৰে সেইটো ভিডিঅ' মোৰ আৰু আজিৰ ভিডিঅ'টো আছিল ইমানেই এতিয়া গা পা আকৌ ধুই লৈ ভালদৰে বিৰাট ভোক লাগিছে আচলতে একো নোখোৱাকৈ গ'লোঁ যে আৰু এতিয়া কিবা এটা খাই লওঁ বহুত টাইম হ'ল 3টা বাজিলে গতিকে ইমানেই ভিডিঅ' আজিৰ ভ্লগটো আৰু যদিহে আপুনি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু যদিহে ছাবস্ক্ৰাইব কৰা নাই আৰু যদিহে ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি অল কৰি দিব গতিকে আজিলৈ আহিছোঁ ধন্যবাদ